Oh, dadah tuh, Bu. Dadah, বটে। ইয়া পাস স্কুলত গেছি নাকি? স্কুলত যাব যা কালি ৰিজাল্ট দিছি ইতা বিছনাত বাগৰি বাগৰি মোবাইল টিপি আছে। মই কিমান বাৰ তহঁতক কৈছো এই চলি তহঁতে মোবাইল নিদিবি আৰু মোবাইল টিপি থাকিলে আৰু চকু নষ্ট হৈ যায় চলি তাৰ লগতে চলিৰ পঢ়া ক্ষতি হয়। আইলা মই মতলকৰ বান্ধি খাবা আমাকচোন দক কিমান নম্বৰ বেছি সুধো তাক নম্বৰৰ কথা খাদা হেতি বেছি ৰ গুণ ইফালে আছে মামা মাছি ৰ কিয় কম নম্বৰ পাইছি নাকি? ইয়াকো পঢ়াবা বাদ দিম বুলি ভাবিছো দাদা। নাই নাই সেইটো নকৰিবি। সেইটো কৰবা বিচাৰ তই তান্দৰ মৰমে গণিতৰ 99 নম্বৰ বেছি। ওহ এখৰ ভিতৰত 99 নম্বৰ পাইছে একটো খুব গাল একটো আমাৰ গাধ আনছি। তুমি আমাৰ মানে নাকপুৰ গোটা কাটা খেতা লাগা তুমি একদম মানে এ মাথাতে গৰম নকৰবে হা মাথা গৰম কৰি এনেকা তান্দৰ মৰমিক চকে কোন মৰমি ধুন কালি মোক মাইনা আছে যাম বুলি কৈছি ও কোন হইছো গান গাতো বুঢ়া এটা বাজে ৰং গাই খেলা একবাৰ ও কোন হইছো দাদা মই দে দাউৰিয়া বৰত কিয়া মাইমাক চাহ দিবা লাগে দে পাতো লৈ যাই গুণ আহি গৈছা ও দামা কিবা কৰিব লৈছো তুই কেনেকে দাউৰিছা তুমি কে দাও দিছ কি দাউৰিছো মানে মই কৈছো ৰবা ও খুৰি খুৰি ও খুৰি ও খুৰি ও খুৰি এ গুণ ও মা কাপ তোমাক চিনি দিবা দিছি রাতে দিয়েছো রা 1 মিনিট রা হরা গুনে গুন করি তে দাদা খুৰি হ্যাঁ শুনা চলি গুন গুন মায়ে আর কি কইছে মা কৈছে বোলে ফেসিটো না যদি ফেসিটো দিবা নি মোটা ফে দিবি সানি আর মোটা গালি মত থাকি ডাঙৰ চলি ইবাৰ নিবা আইবি সানি আদা দিটা ঐ চেয়ার বহাৰ কাৰণে ভৰি উঠাৰ কাৰণে নহয় নুমা ভৰি আৰু সেগালে বিন্দাৰ কাৰণে মোক কোৱাৰ কাৰণে নহয় সাধুগুণ মুখ দেখোন আকলাই দিছো একো দিছা কি নাখালে ৰাতি ভাত খাইছি এটা আচলতে টিউচন দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল এনেকে ঘৰত মানে টিউচন দিলে আজিকালি মানে কাম নাই দিয়া মানে গম পাইছা না মই নিকি খাই মস্ত লাগলো চলি পঢ়াৰ গুৰুত্ব নাই নহয় অলপমান শুনাই নাই চলিক মোবাইলৰ পৰাই ও দাদা মই গলা খাই মস্ত লাগলো মোবাইল চোবাইল হাতত দিব লাগিব কিবা যে মোবাইল কোন থাকবাই অলপ সময় ওহি মোবাইলটো মোবাইল হে কৰিব লাগিব মোবাইল এৰাব লাগিব চলিক আৰু চলিক আৰু দিপৰা এই অলপলৈকে ঘূৰিব দিবা লাগে অলপ দিপৰা ভাতত খাই পেলাই অলপমান বাগাত দি থবা লাগে চলিক ছবিটা বাগাত দি কিনে বাগাত দি থলে ৰাইজৰ মানুহ গম পাব সি বাগাত দিয়া বুলি আটা ধৰে ৰুমৰ ভিতৰতে লাগা দাম্মা এই গোটাই খাই কৰিলা তাতে যি কাষত যি ভাঙনে এটা বহিছে গুৰুত্ব দিছি না ও দাম্মা চলিক ইমান মৰম কৰাটো দুই এটা গোবৰ দিবা লাগিব মাজে মাজে নুগবতে সি কান্দে আৰু কুবাৰ পিছত ভাবছো একবাৰ এই খুশি যে গলার নিকে গোটা দিস করলে খাই যাতে এতিয়া কি কৰিবা তুমি কি করে মারু পুডা বিস্কুট খান গলা আৰু মিঙ্গি তো প্লেটে নিলা তুমি ভিডিওটো ভাল পাই লাইক কৰিব শেয়াৰ কৰিব লগতে কমেন্ট কৰিব আৰু লগতে আমাৰ চ্যানেলটো সাবস্ক্রাইব কৰি দিব নমস্কাৰ